এখন শৰাই যাচিব শ্ৰী বিপুল ডেকা খৰচুৱা। এটা ফুলাম যাচিৰে ভক্তি যাচিব শ্ৰী বিপুল ডেকা। আকৌ 2 নং মানুহ এখনি ধৰ্মগ্ৰন্থ যাচিম আৰু যাচিব শ্ৰী মিলন ডেকাই। আমি তেখেতৰ কৰ্মৰাজিৰ বিষয়ে বহুত বিশেষ নাজানো, তথাপিও আমি মানপত্ৰ হওক বা সম্বৰ্ধনা পত্ৰই হওক এখন প্ৰস্তুত কৰি উলিয়াইছিলোঁ। সেইখন মই প্ৰথমে পাঠ কৰি দিব খুজিছোঁ এবাৰ, আৰু সেইখন যাচিব শ্ৰী অঞ্জন ডেকা, শ্ৰী লিটু ডেকাই। মই সম্বৰ্ধনা পত্ৰখন এবাৰ পাঠ কৰি দিছোঁ। শ্ৰদ্ধাৰ ৰামচৰণ ভৰালী দেৱলৈ বিশেষ সম্বৰ্ধনা। হৰি নামৰ হে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ড কভেৰি। হে মহান লোকশিল্পী, আপোনাক প্ৰণাম। গাঁৱৰ বোকা মাটিৰে সংপৃক্ত আপোনাৰ শৈশৱ, মাটিৰ সুগন্ধৰে সুগন্ধিত আপোনাৰ জীৱন। ৰাইজৰ বাবে আপুনি কোৱা ৰসময় হৰিৰ নামৰ গুণানুকীৰ্তন সুমধুৰ আৰু পৰিৱেশন কৰি অপূৰ্ব নিৰ্ভেজাল। হে নাগৰা সূৰ্য, কেইবা দশক ধৰি নিৰৱচ্ছিন্নভাৱে ৰাইজক নাগাৰা নামেৰে মন্ত্ৰমুগ্ধ কৰি আপুনি নামনি অসমৰ এই মহান লোক সংস্কৃতি বৰ্তাই ৰাখি সমাজত কুসংস্কাৰ আৰু আধ্যাত্মিকতা অটুট ৰাখিছে। হে প্ৰাণৰ শিল্পী, বাগদেৱী সৰস্বতী পূজাৰ এই পবিত্ৰ দিনটোত আপোনাৰ পদধূলি পাই আৰু আপোনাৰ কণ্ঠেৰে হৰিনাম শ্ৰৱণ কৰিব পাই আমি ধন্য। আপোনাৰ এই যাত্ৰাৰ উজ্জ্বল সূৰ্য যেন কাহানিও অস্ত নহয়, তাৰেই কামনা কৰিছোঁ। ঈশ্বৰে আপোনাক সুস্বাস্থ্য দীৰ্ঘায়ু প্ৰদান কৰক। শ্ৰদ্ধাৰে সৰস্বতী পূজা উদযাপন সমিতি, পাইকানা স্থান, পাইকানা গোপাল থান প্ৰাংগণ, দিনাংক 15 মাঘ 1426 ভাগ।